নমস্কাৰ, মই শ্ৰী কৰিশ্মানাথ মহিলা পাঠক। আপোনালোকক আজি বিশেষ এটা কাৰণে ভিডিঅ'টো বনাব লগা হ'ল। যিহেতু পৰহিৰ পৰা সামাজিক মাধ্যমত এটি ভিডিঅ' মানে বহুখিনি চৰ্চা হৈ আছে। যিহেতু সামাজিক মাধ্যমত কোৱা হৈছে যে মানে সাংবাদিক এজনক মই মঞ্চৰ পৰা মানে বাহিৰ কৰি দিছোঁ, তেনেকৈ কৈছে। সচৰাচৰ কথাটো হ'ল কি, আমাৰ সেইদিনাখনে পৰহি বঙাইগাঁৱৰ বৈতামাৰীত নাম আছিলে। যিহেতু যথেষ্টখিনি জনসমুদ্ৰ হৈছে, আমাৰ অলপ যাই পাওঁতে যথেষ্টখিনি দূৰ আছে, যাই পাওঁতে অলপমান দেৰি হ'ল। সেইবাবে তেওঁলোকে যাৰ ঘৰত আমাক মানে প্ৰথমতে বহিব দিলে, তেওঁলোকৰ ঘৰত সামাজিক মাধ্যমৰ মানুহকেইজন গ'ল। গৈ উঠাৰ পিছত তেওঁলোকে ক'লে যে কৰিশ্মা, তোমাৰ আমি ইণ্টাৰভিউ ল'ম। মই ক'লো ঠিক আছে, হ'ব, আপোনালোকে সোনকালে ইণ্টাৰভিউটো লওক, যিহেতু আমাৰো দেৰি হৈছে, মানুহখিনি ৰখি আছে। তেওঁলোকে ক'লে ঠিক আছে, হ'ব, এনেকৈ কৈ আপোনাৰ 3 মিনিটমানৰ এটা বাইট এটা ল'লে। তাৰপিছত তেওঁলোকে ক'লে যে আমি নামৰ মাজতো তোমাৰ অলপ বাইট ল'ম। মই ক'লো ঠিক আছে, আপোনালোকে নামৰ মাজতো হ'লেও লৈ ল'ব পাৰিব। তাৰপাছত তেওঁলোকে ধুনীয়াকৈ কথা বতৰা পাতি আপোনাৰ নামৰ মাজতো ভিডিঅ' কৰি আছিলে। সচৰাচৰ মই প্ৰথমতে সেইদিনাখনে মহাভাৰতৰ কৰ্ণৰ জন্ম নামটি প্ৰথমতে পৰিৱেশন কৰিছিলোঁ। যিহেতু কৰ্ণ জন্মৰ নামটিত যেতিয়া মাক কুন্তী দেৱী কৰ্ণৰ কাষত যায়, তেতিয়া কৰ্ণই মানে মাকক কৈছিলে যে মই চিনি নাপাওঁ, কোন কুন্তী দেৱী, ইয়াৰ পৰা ওলাই যা মানে তেনেকুৱাকৈ মানে খঙত কৈছে। যিহেতু কৰ্ণ এজন বীৰ আছিলে, গতিকে তেওঁক মানে ওলাই যাব দিয়া মানে এক্টিংটো মই সচৰাচৰ, যিহেতু আপোনাৰ NB নিউজৰ ধনবিৰি সূত্ৰধাৰ, তেওঁ সাংবাদিক হয় NB নিউজৰ। গতিকে তেওঁ সেই মানে মঞ্চখনত উঠি ভিডিঅ'টো কৰি আছিলে, আৰু ইফালেও সাংবাদিক আছিলে। যিহেতু তেওঁ ওচৰৰ পৰা ভিডিঅ'টো কৰি আছিলে, সেইবাবে মই তেওঁক মানে ৰাইজক স্পষ্টভাৱে মানে দেখুৱাবলৈ মানে তেওঁক মানে দেখুৱাই এনেকৈ কৈছিলোঁ। কিন্তু দাদাজনেও অলপ মানে, যিহেতু তেওঁ গম নাপায় ভালকৈ, অলপ মানে কি ক'লে কি নক'লে তেনেকুৱা হ'ল। তাৰপিছত মই সচৰাচৰ পিছৰ নামখিনি গাই গ'লোঁ, আৰু সেইটো প্ৰব্লেম নাই। কিন্তু তাতে উপস্থিত থকা সাংবাদিক কেইজন মানে নিউজটো বেয়াকৈ বজাই দিলে যে সাংবাদিকজনক মই তাৰ পৰা মঞ্চৰ পৰা মানে উলিয়াই দিছোঁ বা বাহিৰ কৰি দিছোঁ, মানে ইয়াৰ পৰা মানে দুৰ্ব্যৱহাৰ কৰি উলিয়াই দিয়া বুলি তেনেকৈ ক'লে। এতিয়া আপোনালোকে চাওক, যিকেইজন মানে সামাজিক মাধ্যমৰ সাংবাদিকৰ কাৰণে আজি মই যথেষ্টখিনি ৰাইজৰ মাজত পৰিচিত হৈছোঁ। কাৰণ মই ক'ব গ'লে সামাজিক মাধ্যমৰ জৰিয়তে যথেষ্টখিনি ৰাইজৰ মাজত পৰিচিত হৈছোঁ, আৰু ৰাইজে ইমানখিনি মৰম দিছে। গতিকে মোৰ এই সামাজিক মাধ্যমৰ সাংবাদিকক বেয়াকৈ ক'বলৈ মোৰ একো মানে প্ৰয়োজন নাই বুলি মই ভাবোঁ। কাৰণ তেওঁলোকে ইমান ধুনীয়াকৈ তেওঁলোকে ভিডিঅ' বনাইছে, আৰু মই একো কোৱা নাই। আৰু যদি আপোনালোকে যদি সেই যিজন ব্যক্তিক কোৱা বুলি কৈছিলে, অৰ্থাৎ NB নিউজৰ ধনবিৰি সূত্ৰধাৰ, তেওঁৰ লগত মই কথাও পাতিছোঁ, আৰু তেওঁ ধুনীয়াকৈ আমাৰ বিষয়ে ইনষ্টাগ্ৰামত পষ্টো কৰিছিলে। আৰু যদি মই তেওঁক বেয়া ব্যৱহাৰ কৰিলোঁ, হয়তো চাগে তেওঁ তেনেকুৱাকৈ নকৰিলে হয়। যদি আপোনালোকে এতিয়াও বিচাৰে, হয়তো তেওঁ সেইখিনি কথা অৱগত কৰিব যে মই তেওঁক বেয়াকৈ কোৱা নাই। কিন্তু সামাজিক মাধ্যমত এনেকুৱা একটা মানে আপোনাৰ সেইটো প্ৰচাৰ কৰি আছে যে মানে তেনেকুৱা ওলাই দিছে। যিহেতু অকল মোৰে নহয়, সেই সাংবাদিক তথা দাদাজনৰো অলপ প্ৰব্লেম হৈছে, যিহেতু তেওঁকো দুৰ্ব্যৱহাৰ কৰা বুলি কৈছে, আৰু মানুহবিলাকে তেওঁকো সুধি আছে, মোকো সুধি আছে। গতিকে মইতো স্পষ্টভাৱে জনাওঁ যে মই এইটো তেওঁ একেবাৰে কোৱা নাই। আৰু যদি মই ক'লো হয়, তেতিয়াহ'লে হয়তো চাগে তেওঁ মোক কিবা বেয়া ব্যৱহাৰ কৰিলে হয়। আৰু তাতে যিমান জনসমুদ্ৰ আছে বৈতামাৰীত, আপোনালোকে তেওঁলোকক সুধিলেও গম পাব যে এইটো মই তেওঁক ওলাই দিছিলোঁ নে। তেওঁ কিন্তু পিছতো ভিডিঅ'খিনি কৰি আছিলে, কিন্তু সামাজিক মাধ্যমত যিজন আপোনাৰ সাংবাদিকে এই ভিডিঅ'টো মানে প্ৰচাৰ কৰি দিলে, তেওঁ কিন্তু পিছৰ ভিডিঅ'খিনি নিদিলে। যদি আপোনালোকৰ মই যদি সচৰাচৰ তেওঁক বাহিৰ কৰি দিছিলোঁ, তেতিয়াহ'লে আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টি সামাজিক মাধ্যমত প্ৰচাৰ কৰক যে কৰিশ্মাই তেনেকৈ মানে সাংবাদিকক দুৰ্ব্যৱহাৰ কৰি মঞ্চৰ পৰা ওলাই দিছে। সেইটো আপোনালোকে স্পষ্টভাৱে আপোনাৰ বেছি নহয়, আপোনাৰ 2 মিনিট বা 3 মিনিটৰ ভিডিঅ'টি আপোনালোকে পিছৰখিনি আপোনালোকে প্ৰচাৰ কৰক। তেতিয়াহ'লে হয়তো চাগে মই যদি ব্যৱহাৰ কৰিছোঁ, তেতিয়াহ'লে মই নিজে মানি ল'ম। আৰু মই এইটো মোৰ বিশ্বাস আছে যে তেওঁলোকে ইমানখিনি কৰিব নালাগে। কাৰণ যিহেতু TRPৰ কাৰণে যিটো কৰিব নালাগে, কাৰণ আপোনালোকেও চাওক, যিটো শুদ্ধ হয় সেইটো প্ৰচাৰ কৰিব লাগে। গতিকে মই ভাবোঁ
আপোনালোকে যেনেদৰে এইটো মানে বেয়াকৈ প্ৰচাৰ কৰি আছে তেওঁকো মানসিক অশান্তি নিদিব আৰু মোকো নিদিব আৰু আহ্বান জনাইছোঁ যদি আপোনালোকে সেই ভিডিঅ'টো পিছৰখিনি আছে তেতিয়াহ'লে সেইখিনি পিছৰখিনি প্ৰচাৰ কৰিব আৰু যদি আপোনালোকক লাগে তেতিয়াহ'লে মই NB নিউজৰ যিজন সাংবাদিকক কোৱা বুলি কৈছিলে তেওঁৰো মই এটি মতামত আপোনালোকৰ মাজত আগবঢ়াম ধন্যবাদ